হে দোস্ত মানে কথাটো হৈছে যেন এতিয়া বৰ্তমান পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড ভেৰিফাই কৰিব লাগিব যদি আপুনি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড যদি ভেৰিফাই নকৰে তেন্তে 15 দিনৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডটো মানে নাইকিয়া হৈ যাব বা ব্লক হৈ যাব যদি আপুনি পান কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব খোজে তেন্তে এইটো ভিডিঅ' চাই থাকক আৰু মানে বন্ধুসকল আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ বিয়া হ'ব লাগিব সেইটোৱে হৈছে মেইন কথাটো আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ পান কাৰ্ড ভেৰিফাই কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো যদি নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব মোৰ লেটেষ্ট ভিডিঅ'বোৰ পাই থাকিবলৈ বন্ধুসকল বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ আপোনালোকৰ পান কাৰ্ডটো থাকিব লাগিব লগতে এটা মোবাইল ফোন থাকিব লাগিব মোবাইল ফোনত এটা OTP আহিব সেইটো OTP বহুৱাৰ লগে লগে আপোনালোকে পান কাৰ্ডটো ভেৰিফাই হৈ যাব পাৰে বন্ধুসকল মই আপোনালোকক লৈ গৈ আছোঁ মোৰ মোবাইল স্ক্ৰীনলৈ বন্ধুসকল আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব বন্ধুসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব মই ধৰি লওঁ মই গুগল ব্ৰাউজাৰটোত গ'লোঁ আপোনালোকে যেতিয়া গুগল ব্ৰাউজাৰটো ওপেন কৰিব তেতিয়া আপোনালোকে ইয়াত সাৰ্চ লিষ্টত ক্লিক কৰিব আধাৰ কাৰ্ড পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড লিংক পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড লিংক ইয়াত আপোনালোকে চাব পাৰিছে ইয়াত পান কাৰ্ড আধাৰ কাৰ্ড লিংকত ক্লিক কৰিব পান কাৰ্ড আধাৰ কাৰ্ড লিংক ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াত লিংক আধাৰ ইনকাম টেক্স আপোনালোকে এই ওপৰত যিটো ৱেবছাইট আছে সেইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব তাৰপিছত বন্ধুসকল চাওক আপোনালোকৰ আহি গৈছে আপোনালোকে ইয়াত পান কাৰ্ডৰ নাম্বাৰ দিব লাগিব তাৰপিছত আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো দিব লাগিব তাৰপিছত নেম এছ এ পাৰ আধাৰ আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নামটো আছে সেইটো দিব লাগিব ইয়াত বাৰ্থডে আৰু আধাৰ কাৰ্ডৰ সেইটো দিব লাগিব আৰু তাৰপিছত ইয়াত কেপচাৰ কোড বহাব লাগিব ইয়াত কেপচাৰ কোডটো বহাই তাৰপিছত লিংক ইয়ৰ আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত OTP এটা আহিব যিটো মোবাইল নম্বৰ দি আপোনালোকে কৰিব এইটোত এটা OTP আহিব মই এইকেইটা বহুৱাই আপোনালোকক পিছত দেখুৱাই দি আছোঁ কেনেকৈ লিংক কৰিম বন্ধুসকল মই এইখিনি আপোনালোকৰ ডিটেইলছখিনি মই বহুৱাই লওঁ